হাই ফ্ৰেণ্ড, খবৰ ভালনে সকলোৰে? তো ব্লগ আজি এটা নতুন এটা ব্লগ ভিডিঅ' আৰম্ভ কৰোঁ। ঘৰৰ পৰা ওলাই আহিলোঁ, আচলতে মোৰ অলপমান কাম আছে। ইয়াতে অলপমান বাজাজ ডিলাৰত যাব লাগিব আৰু অলপমান বেংকত যাব লাগিব বাইকৰ কিস্তি দিবলৈ। আৰু বাইকৰ বেটাৰীটো বেয়া হৈছিল, সেইটো সিদিনা দি থৈ আহিছোঁ ডিলাৰত। সেইটো এতিয়া আকৌ বোলে আহিছে, নতুনে আহিলে নে পুৰণা আহিলে বলক নতুনকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা কথা হ'ল যে সেইখিনিত ডিলাৰত এটা নতুন গাড়ী আহিছে, আপোনালোকে চাগে গম পাইছে সকলোৱে। 125 NS এটা আহিছে। তো বলক সেইটো যদি ডিলাৰত আছে তেনেহ'লে সেইটোৰো অলপমান ভিডিঅ' বনাই আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড বলক এতিয়া মাস্ক টাস্ক লগাই পুৰা ৰেডি হৈ গৈছোঁ। বলক একেবাৰে ডিলাৰত গৈ লগ পাম আপোনালোকক। আহি পাইছোঁ ডিলাৰ। এয়া চাওক, মোৰ পিছফালে বহুত বাজাজ পালচাৰ কিবা কিবি আছে, বহুত গাড়ী আছে। 125। তো এতিয়া মোৰ সন্মুখত আছে 125 NS নিউ মডেল। তো বলক অলপ চাই লওক কেনেকুৱা দিলে নতুন গাড়ী। তো ফ্ৰেণ্ড চাইছে মোৰ পিছফালে আছে NS 125। তো বলক এইটোৰ একফালৰ পৰা দেখাই যাওঁ আপোনালোকক ক'ত কি আছে, এইবিলাক আপোনালোকক দেখাই যাওঁ। তো বলক। তো ফ্ৰেণ্ড বলক প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। এয়া চাওক, এইটো বাজাজৰ লোগো হয় আৰু এইটো হ'ল হেডলাইট। হেডলাইটৰ পিছত তলত আছে দুটা পাৰ্কিং লাইট। পাৰ্কিং লাইটৰ পিছত এইটো চাই লওক, এইটো হ'ল ইণ্ডিকেটাৰ। ইণ্ডিকেটাৰৰ পিছত ইফালেও ইণ্ডিকেটাৰ আগৰ নিচিনাই আছে। তো এতিয়া ইফালৰ পৰা চাই লওক, এইটো হ'ল আপোনাৰ আপাৰ টিপাৰ, এইটো হ'ল পেচ লাইট, এইটো হ'ল ইণ্ডিকেটাৰ, এইটো হৰ্ণৰ পিছত ইফালে আছে ইঞ্জিন অন অফ। ইঞ্জিন অন অফৰ পিছত এইটো হ'ল চেল্ফৰ ষ্টাৰ্ট। তাৰপিছত এইটো চাই লওক, ইয়াত আছে আপোনাৰ মিটাৰ আছে। মিটাৰত আপোনাৰ এই বেটাৰীৰ আছে, হেডলাইটৰ আছে, কিবা কিবি আছে, গিয়াৰৰ কিবা কিবি আছে, নিটুল চিটুল এইবিলাক। এইটো ইফালে স্পীড দেখায়, কিমান স্পীড গ'ল এইবিলাক দেখায়। আৰু RPM আছে, RPM লিমিট। তো ফ্ৰেণ্ড ইয়াত চাই লওক, সন্মুখত ডিস্ক ব্ৰেক আছে কিন্তু ABS নাই। আগৰ এতিয়া BS6 গাড়ীবিলাকৰ ABS আছে কিন্তু এইটোৰ ABS দিয়া নাই। আৰু ইয়াত চাই লওক চেলেঞ্চৰ পাইপ। চেলেঞ্চাৰৰ পৰা ইফালে গৈ কিনে এইটো ইয়াত চেলেঞ্চাৰটো দুটা হৈ গৈছে, দুটা হৈ কিনে আকৌ সিফালে গৈ আকৌ এটা হৈ গৈছে। এটা হৈ ইফালে এটাৰ পৰাই শব্দ ওলায় আৰু শব্দটো বহুত ধুনীয়া ওলায়। আৰু এইটো পিছফালে চাওক, পিছফালে কোনো ধৰণৰ ডিস্ক ব্ৰেক দিয়া নাই, এইটো নৰ্মেল ব্ৰেক দিছে।
আৰু ইয়াত আপোনাৰ এইটোত কিক দিছে এটা ষ্টাৰ্ট হ'বলৈ, ষ্টাৰ্ট দিবলৈ। কেতিয়াবা যদি সেলফত যদি কিবা প্ৰব্লেম হয় তেনেহ'লে কিক মাৰি ষ্টাৰ্ট কৰিব পাৰিব। আৰু আপোনাৰ ইফালে এইবিলাকতো আৰু আগৰ নিচিনাই আছে এইবিলাক। তো ইফালে চাই লওক, ইফালে প্লাগ স্লাগ আছে আৰু ইয়াত এইটো এটা বাজাজৰ লোগো লগাই দিছে। আৰু ইয়াত এইটো আপোনাৰ গিয়াৰৰ পেটাৰ্ণটো দি দিছে কেনেকৈ লগাব লাগে। প্ৰথমতে তলফালে এটা, তাৰপিছত ওপৰফালে টানি টানি উঠাব লাগে, এনেকৈ দি দিছে। আৰু এটা বস্তু চাই লওক, এই BS6 গাড়ীবিলাকৰ এইবিলাক আচলতে তেলৰ যিটো তেলৰ টেংকিৰ পৰা যিটো তেল যায় সেইটো মটৰৰ সহায়ত যায়, কিন্তু এইটোৰ হেৰি দি দিছে, এইটো ৰিজাৰ্ভ টিজাৰ্ভ লগাব পাৰি, এইটো দি দিছে। BS6ৰ এইটো মডেলটো মই আজিয়ে চালোঁ, নতুনকৈ এইটো কেনেকৈ বা দিছে নাজানো। আৰু ইফালে চাই লওক, এইটো যিটো স্প্ৰিংটো, স্প্ৰিং এটা হয়, এইটো NSৰ এটাই হয় আচলতে। আৰু আপোনাৰ ইফালে চব একেই আছে। এইটো চাওক, আগফালৰ টায়াৰটো হৈছে 100/80 আৰু এইটো টিউবলেছ টায়াৰ হয়। আৰু পিছফালৰটো আছে, পিছফালৰটো কিমান আছে? পিছফালৰটো 100/90। এইটো হেৰি হয়, টিউবলেছ হয়। আৰু এইটো যিটো চিষ্টেম দিছে এইটো ভালেই আছে। এইটো দিয়ে তাৰমানে বোকাৰ মাজত গ'লে, বৰষুণীয়া দিনত গ'লে, বোকাৰ মাজত গ'লে আপোনাৰ ছেফটি হয়, ওপৰফালে বোকাটো বেছি নুঠে। আৰু এইটো দি চাগে চিট খুলিব পাৰি, চিট খোলা লক হয় এইটো। আৰু ফ্ৰেণ্ড, মাত্ৰ মই এটা বস্তু লক্ষ্য কৰিলোঁ যে এইটো আপোনাৰ যিটো ডিস্ক ব্ৰেকৰ ইয়াত যিটো হেৰি আছে, ইয়াত এটা ছেফটি গাৰ্ড দি দিছে। এইটো নিউ মডেল হয়, এইটো তাৰমানে এইটো ইয়াত কিবা কাৰণত দিছে আৰু ছেফটি গাৰ্ড দি দিছে ইয়াত এটা। আৰু আপোনাৰ তেলৰ টেংকিটো হৈছে 12 লিটাৰৰ তেলৰ টেংকি এইটো। তো ফ্ৰেণ্ড, নতুন মডেলৰ গাড়ী আচলতে বেছি নাই, আৰু এটা ৰেড কালাৰৰ আছে সিফালে, দেখাই দিম আপোনালোকক। আৰু এই গাড়ীখনৰ প্ৰাইচ হৈছে আপোনাৰ 1,11,500 টকা। এইটো ডিলাৰটো হ'ল খাৰুপেটীয়া নাগেশ্বৰত। আপোনালোকৰ ডেছক্ৰিপশ্যনত নাম্বাৰ চাম্বাৰ দি দিম, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে। এইটো ডাবল ডিছ না? খাৰুপেটীয়া টাউনতে ইমান ভিৰ লাগি গৈছে, চাইছে না কি জাম লাগিছে, গুৱাহাটীৰ জামৰ নিচিনা জাম লাগি গৈছে। তো এতিয়া যাব লাগে মোৰ অলপমান কানাডা বেংকত, অলপমান পইচা জমা কৰিব লাগে বাইকৰ কিস্তিৰ কাৰণে। তো বলক কানাডা বেংকত যাওঁ। এতিয়া আছোঁ খাৰুপেটীয়া চাৰিআলি, চাওক ইয়াতো কি জাম। তো ফ্ৰেণ্ড, আহিছিলোঁ কানাডা বেংকত পইচা অলপমান জমা থ'বলৈ, কিন্তু ভিতৰত যিহে ভিৰ, আজি কামে নহ'ব, কালি আহিব লাগিব। 11টা বাজিলে প্ৰায়, টাইমো শেষ। তো ভিতৰৰ পৰা মানুহ লাহে লাহে ওলাই দি আছে এতিয়া। আজি কাম নহ'ব, কালি আহিব লাগিব। বেটাৰীটো বেয়া হৈছিল, তাৰ কাৰণে নতুন বেটাৰী দিলে ডিলাৰৰ পৰা আজি সলাই আনি, সেইটো কোম্পানীত পঠাই দিছিল, তাৰ পৰা নতুন বেটাৰী পঠাই দিছে, এইটো লগাই আনিলোঁ আজি। তো যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।